নমস্কাৰ পোনপ্ৰথমে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে লগতে ইয়াৰ দ্বাৰা জনাওঁ যে বীৰ লাচিত সেনা জনাই আঞ্চলিক সমিতিৰ উদ্যোগত 10 দিনীয়া কৰ্মশালা বিহু নাচ আৰু বিহু বাদ্যৰ ওপৰত তেওঁলোকৰ কৰ্মশালা আয়োজন কৰা হৈছিলে তাৰে আজি সামৰণি অনুষ্ঠান আৰু এই অনুষ্ঠানত আমাৰ বিশিষ্ট অতিথি আহি উপস্থিত হৈছে আৰু অনুষ্ঠানটি ইতিমধ্যে চলি আছে 10 দিনীয়া কৰ্মশালা আয়োজন কৰা হৈছিলে খুবেই ভাল যেহেতু নিজৰ স্থানীয় মোৰ জন্মস্থান জোনাই আৰু জোনাইত এবাৰ মই প্ৰথমবাৰৰ বাবে বিহুৰ কৰ্মশালা মই মানে ইয়াত যোগদান কৰিলোঁ প্ৰশিক্ষক হিচাপে আৰু বীৰ লাচিত সেনাসমূহ কৰ্মকৰ্তাসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি এনেকুৱা এটা বিহুৰ যিহেতু এতিয়া বহুতখিনি বিষয় ক'বলৈ গ'লে ঢেৰ কথা ওলায় যেনেকৈ বিহুক লৈ বহুতেই বিতৰ্ক কৰিব বিচাৰে কেতিয়াবা বিহু নাচ ভংগীমাকে হওক বা পদচালনাকে হওক বা আমি যিকোনো ঢোলৰ চাপৰকে হওক কিন্তু আমি এই প্ৰচেষ্টা বীৰ লাচিত সেনাই যিহেতু লৈছে যে জনাইতো আমাৰ উঠি অহা কণ মইনাসকলে বিহুৰ বিষয়ে অলপ ভালকৈ শিকক কিবা থুলমূলকৈ হ'লে বিহু ভংগীমা তেওঁলোকে হাতৰ ভংগীমাখিনিকে হ'লে দিবলৈ কাৰণে শিকক সেই তেনেকৈ ধৰণৰ প্ৰচেষ্টা লৈছে আৰু তাৰে মই আজি বহু বছৰ আগৰ পৰাই কৰ্মশালা যিহেতু কৰি আহিছোঁ কিন্তু জনাইত এইবাৰ প্ৰথমবাৰ আৰু খুব ভাল লাগিছে নিজৰ জন্মস্থানত কৰিবলৈ পাই কৰ্মশালাটি আমাৰ নাচনি আছিলে 70-80 গৰাকীমান আছিলে যিহেতু বতৰ খুবেই আমাক এইবাৰ অলপ দুৰ্বল কৰি পেলালে বতৰৰ বাবে অলপ অসুবিধা হ'ল আৰু বিশেষকৈ ষ্টুডেণ্টখিনিৰ পৰীক্ষাও হৈ আছিলে স্কুলৰে হওক বা আমাৰ 12ৰ হাই ছেকেণ্ডেৰী লেভেলৰে হওক তাৰ কাৰণে আমাৰ 70-80 গৰাকী শিক্ষাৰ্থী ইয়াত আছিলে বসন্ত আহিলে কলি বিনালে ও গছে বনে হলা লিও পাত এই ঢোল পেপাৰ মাথনি ৰবকে নোৱাৰো ও বিহু বিহু লাগিছে গাত এই জানুই নামৰো আছিলো এই জানুই ঐ ঘাই সমনীয়া এই জানুই ঐ ঘাই সমনীয়া এই জানুই ঐ পদৰো আছিলো এই জানুই নাম পাহৰিলো এই জানুই ঐ পদু পাহৰিলো এই জানুই ঐ পদু পাহৰিলো এই জানুই ঐ বিহুতলি তোকে লগ পাই ধন্যবাদ।